রজাই ভাষণ দিছিলে পরিবর্তন আমিয়ে আনিম। রজাই ভাষণ দিছিলে বজাইছিলো চাপৰি, সেই রজাই राइजर मूरत मारे हाथुरी। निखिल रोस्ट चैनल को सब्सक्राइब कर लीजिए और नतून नतून वीडियो पाने के लिए घंटा को भी दबा दीजिए। धक धक सब्सक्राइब तो कर लग देरी करबे नालगे। এই ভিডিওটো কেৱল এন্টাৰটেইনমেন্টৰ বাবেহে। যোনে যোনে रोस्ट বুজি নোপোৱা যোৱা ঠাতে এৰি যোৱা, কাৰণ পিছত যাতে কোনেও মুখ গালি পাৰিবলৈ নাহে। বুজিছা? যোৱা। হাই গাইস, নিখিলৰ रोस्टলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতোঁ। সো আজি এটা নতুন গান লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰিব। তেতিয়া আমি ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সোনকালে পাই যাব। সো আহক আজি বেছি পলম নকৰোঁ, ভিডিওটো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। বজাই দে ডিজে বজাই দে, নাচি দে এপাং নাচি দে। মোৰ একদম জানি দুশ্মন মানে এই অটিটিউন মোৰ একদম জানি দুশ্মন। আৰু অটিটিউন নহ'লে মক্কেল চবে গানে গাব নোৱাৰে। আৰু এটা কেনেকুৱা লাগিছে জানো, এই ফাঙৰিয়ে মক্কেল ডিজে কোনহেৰ ভয় দে ডিজে বজাই, তেতিয়াহে জমি যাব লাগিব মজা। তই চালা বুঢ়া মক্কেল, তোৰ গান কি ভাল লাগিব বে? হা, যিটো বয়সত তই যাব লাগিছিল তীৰ্থ ভ্ৰমণত, সেইটো বয়সত তই আছ গান গাই মক্কেল। ৰাতিটো পুৱালে হেজাৰ চিন্তাই আহি মোকে আগচি ধৰে। হয় নেকি? তোৰ চিন্তা এয়া কৰি ধৰে কি? তোৰ ল'ৰা ছোৱালী বিয়া পাতিব লগা আছে নেকি? হা, তোৰ ল'ৰা ছোৱালী বিয়া পাতিব লগা আছে? যা সেইবিলাক কৰগৈ, ইয়াৰে কথা কি লাভ নাই। টকা পাজি মানে খৰচ হয় দুগুণে, কোনোফালে দুজোৰে। হয় নেকি? তেনেহ'লে মদ ভাং খোৱাটো কমাই দে, তেতিয়া টকা জুৰি যাব। বুজি পাইছ নে নাই? এনে মক্কেলে মোক আলবল গান কিছুমান বনাই থাকি লাভ নাই। এইটো আকৌ কি ডান্স বে? মদ চদ খাই নাচি আছ নেকি? এটা কথা, বুঢ়া শালিকাইনো ক'ত মাত ধৰিব? এইবিলাক কৰি লাভ নাই। বুজি পাইছা নে নাই? যা কিবা বেলেগ কৰ গৈ, তেতিয়া অলপ ভাল হ'ব। ফ্ৰেন্ডছ, আজিলৈ ভিডিওটি মানে যদি ভিডিওটি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ ক্লিক কৰি দিব। তেতিয়া আমি ভিডিও আপলোড কৰাৰ লগে লগে লাহেকৈ আপোনালোকে পাই থাকিব। চ' ফ্ৰেন্ডছ, যদি আপোনালোকে ধৰক আমাক কিছুমান মক্কেলে গান দিব বিচাৰে, আপোনালোকৰ হাতত যদি আছে তেতিয়াহ'লে আমাক দুটা প্ৰকাৰে দিব পাৰে। এক নম্বৰ, আমাক হোৱাটছআপ যোগে দিব পাৰে। আমাৰ হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা লৈ ল'ব। সেইটো নম্বৰত কিন্তু কোনেও ফোন নকৰিব, অনলি হোৱাটছআপ হয়। আৰু এটা আমাৰ FB পেজ আছে, পেজটোতো আপোনালোকে দিব পাৰে, ডেছক্ৰিপশ্যনত দিয়া আছে। চ' এই দুটাত হেৰিত আপোনালোকে দি দিব পাৰে। আৰু যদি এনেকুৱা গানবিলাক বন্ধ হোৱাটো বিচাৰে, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু আপোনালোকে, মই ইয়াৰ আগতে এটা গিভৱেৰ কথা পাতিছিলোঁ, কিন্তু আপোনালোকে কোনো কমেণ্ট নকৰিলে। যদি গিভৱে লাগে সেইটো আপোনালোকে কমেণ্ট কৰিব পাৰে। চ' আজিলৈ বিদায়, আপোনালোকে আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। It's a good day to have a good day.